Chicken is ready. Wow. Air sauk, pulao, color sauk, rice color sauk. Well then, rice বহুত দিন হস্পিটেলত থাকি আজি ঘৰ বেক হৈছোঁ সো কিবা এটা বনাও ভাবিছোঁ হস্পিটেলৰ খানা খাই খাই বৰ হৈ গ'লো সো কিবা এটা বনাও চাওঁ হওক কি বনাও মই নিজৰ খানাক নিজে খাই ৰিভিউ দিম চাওঁ দেখালোঁ ৰিভিউ দিম বনাই ৰিভিউ দিম বাৰু চাওঁ হওক সব বস্তু কাটা হৈ গ'ল সব বস্তু কাটা হৈ গ'ল সব ৰেডি আৰু আইটেমত থাকিব পোলাও আৰু চিকেন সো চাওঁ হওক কি বস্তু মই ৰেডি কৰিছোঁ ইনগ্ৰিডিয়েণ্টছ কি থাকিব এয়া দেখা পাইছে চিকেন মেৰিনেট কৰি দিলোঁ বঢ়িয়াকৈ আৰু এয়া আলু ফ্ৰাই কৰা নাই গৰম মছলা লৈছোঁ বিলাহী আৰু এয়া গোটেই সকলো অসমীয়া যিমান মছলা আছে সকলোখিনি আছে জিৰা ধনিয়া হালধি হেল্ল' এয়া মোৰ ভতিজী হয় আৰু এয়া দেখা পাইছে মিঠাতেল লগতে জহা চাউল বিলাহী পিঁয়াজ क्या ना ऐसा क्या खाएगा आज में चिकन You can cook. What do you want to cook? I want to cook. What do you want? I want to cook, please. You want to cook? No. Today I will cook. You will cook some other day. এতিয়া খানা বনাব বিচাৰে বাৰু জিন হওক এয়া দেখা পাইছে ঘি আছে মানে কনফিউজ হৈ যাওঁ এসোপা বস্তু একেলগত ৰাখি দিলে কনফিউজ হৈ যাওঁ আৰু গোটেইখিনি বস্তু দেখা পালে তেজপাত আদা নহৰু বেছিকৈ কাটি দিছোঁ পিঁয়াজ কাটি দিছোঁ বেছিকৈ কাৰণ পোলাও কাৰণেও লাগিব চিকেন কাৰণেও লাগিব চ' ৱেইট কৰি লাভ নাই আৰু ষ্টাৰ্ট কৰোঁ সো কুকিং কৰা ষ্টাৰ্ট কৰিছোঁ এয়া দেখা পাইছে কেৰাহী গৰম কৰিছোঁ মই পিঁয়াজখিনি গৰম হৈ আছে লাহে লাহে তেলত ষ্টিৰ কৰি আছোঁ আৰু অলপমান ব্ৰাউনিছ হৈছে কিন্তু আধা কেঁচা থাকোঁতে পিঁয়াজটোত কেতিয়াও বস্তু দিব নালাগে ধৰক বস্তু মানে কি আধা কেঁচা থাকোঁতে আপুনি লগে লগে আদা নহৰুখিনি দিব নালাগে সবৰে বেলেগ বেলেগ ৰেচিপি মোৰ ৰেচিপিটো অলপ বেলেগ আৰু চেঞ্জ হৈ থাকে এতিয়া মই ডালচিনি দুটা লৈছোঁ আৰু ইলাইচি দুটামান লৈছোঁ বেছি লোৱা নাই সৰি সৰু চাইজৰ ডালচিনি দুটা লৈছোঁ আৰু ইলাইচি তিনিটা লৈ লৈছোঁ এতিয়া এইকেইটা ইয়াত দি দিছোঁ এতিয়া একেলগতে ফ্ৰাই হওক অলপ দেৰি ফ্ৰাই হওক আকৌ ব্ৰাউনিছ হৈ গৈছে অলপ চ' মই অলপ আদা নহৰু অলপমান দি দিওঁ আৰু তেজপাতা 2 খিলা দি দিছোঁ তেজপাতা ধুনীয়াকৈ ফ্ৰাই হৈ আছে ষ্টিমটো আকৌ কমাই দিওঁ মাজতে বঢ়াই দিছিলোঁ এতিয়া আদা নহৰুখিনিৰ লগত অলপমান ফ্ৰাই হৈ লওক জলকীয়া এইবোৰ পিছত দিম হৈ গৈছে এতিয়া মই মাংসখিনি দি দিওঁ চাওক মাংসখিনি ষ্টিৰ কৰাৰ সময়ত মই কেমেৰাটো অফ কৰিব ৰখাব লগা হৈছে কাৰণ এটা হাতেৰে কেমেৰা আৰু এটা হাতেৰে হেতাখন লৈ ষ্টিৰ কৰাত যথেষ্ট অসুবিধা হয় সেইবাবে মই ষ্টিৰ কৰি ল'লোঁ ইতিমধ্যে আৰু অলপ দেৰি মই থাকিব দিওঁ তাৰপিছত মই কৰি আছোঁ বাকীখিনি কাম চাওক কুকিঙত চবৰে বেলেগ বেলেগ ষ্টাইল থাকে কোনোবা যদি বহুত ভাল কুক থাকে তেন্তে কোনোবা বহুত বটলা কুক থাকে বাৰু যি নহওক তাৰ মাজতে সকলোৱে চেষ্টা কৰিব লাগে ভাল হওক বা বেয়া হওক এতিয়া চিকেনখিনি ফ্ৰাই হৈ গৈছে প্ৰায় 10-15 মিনিটমান হৈ গ'ল এতিয়া মই এটা বস্তু দিওঁ এই প্ৰথমতে অলপমান হালধি দিওঁ প্ৰথমতে দিয়া নাছিলোঁ দেই হালধি মিছা নকওঁ মই পিছত দিওঁ সদায় হালধি অলপ দিলোঁ এনেকৈ হালধি প'ৰ কৰিলোঁ তাৰপিছত অলপ জিৰা দি দিওঁ অলপ জিৰা অলপ ধনিয়া অলপমান ৰেড চিলি বেছি ইউজ নকৰোঁ আমি আৰু নিমখ থাকি গৈছিলে দিবলৈ চ' হাতেৰে ইউজ কৰিছোঁ দেই বেয়া নাপাব আৰু হৈ গ'ল এইখিনি বস্তু এই বস্তুখিনি মেইন বস্তুটো থাকি গৈছিলে জলকীয়া দিব থাকি গৈছিলে মই জলকীয়াখিনি কাটি থৈ দিছোঁ যিহেতু এতিয়া এইখিনি দি দিছোঁ আৰু এতিয়া আকৌ মই
ষ্টিৰ কৰিব লাগিব ষ্টিৰ কৰা হৈ গ'ল মই আকৌ কৈছোঁ ষ্টিৰ কৰা সময়ত মই মানে আপোনাক বেছি ভিডিঅ' কৰি দেখাই থাকিব নোৱাৰোঁ কাৰণ বেছি যদি মই কৰিব গ'লোঁ ষ্টিৰ কৰা সময়ত বেছি ভিডিঅ' এখন হাতেৰে মোবাইল এখন হাতেৰে কেমেৰা তেতিয়া এক্সিডেণ্ট হৈ যোৱা দুৰ্ঘটনা হৈ যোৱাৰ সম্ভাৱনা থাকে তেতিয়া ৰিপৰ্টাৰ আহি মোৰ ওপৰতে নিউজ কৰিব উল্টা হ'ব চ' এতিয়া এনেকৈ ৰাখি দিওঁ ধুনীয়াকৈ অলপ দেৰি জাষ্ট ফৰ এ ফিউ মিনিটছ তাৰপিছত আমি আকৌ তাৰ পৰৱৰ্তী যি কাৰ্যসূচী আৰম্ভ কৰিম চিকেনে পানী এৰা আৰম্ভ কৰি দিছে আৰু আপোনালোকে দেখা পাইছে ইটছ গেটিং ডিপ ফ্ৰাইড লুকিং গুড ভাল লাগি আছে আৰু মই অলপ পানী গৰম কৰিছিলোঁ বেছি নাই অলপমান পানী গৰম কৰিছিলোঁ চ' গৰম পানীখিনি অলপমান দি দিম আৰু তাৰ লগতে আলুখিনি মোৰ অলপ দেৰিয়ে হ'ল দিওঁতে কিন্তু একো নাই মই আলুখিনি দি দিছোঁ কাৰণ চিকেনখিনিও বেছি দেৰি হোৱা নাই বাৰু আপোনালোকে যিমান দেৰি ভিডিঅ' দেখিছে সিমানটো মানে হৈছে আৰু এতিয়া আলুখিনি মই এটা এটাকৈ দি দিওঁ উঠাওঁতে বহুত প্ৰব্লেম এনেকৈ তথাপিও মই দি দিছোঁ বস্তুখিনি এটা এটাকৈ মই বস্তুখিনি দিলোঁ এতিয়া এইখিনি বঢ়িয়াকৈ মিলাই দিছোঁ চাওক মই আগতে কৈছোঁ আই এম এ ভেৰি বটলা কুক কিন্তু তাৰ পিছতো মই ট্ৰাই কৰোঁ যেনেকৈ বনাবলৈ আৰু হেতা যে মিলাব পৰা নাই আপোনালোকে এইটো নাভাবিব যে মই নাজানো দেই মই মিলাব জানো কিন্তু কেমেৰা এটা হাতেৰে হেণ্ডেল কৰি থাকিব লগা হৈছে ন সেইকাৰণে বেছি মই ৰিস্ক লোৱা নাই সেইকাৰণে মই সিজিব দিছোঁ বস্তুখিনি আৰু লগতে মই বিলাহীখিনিও এতিয়া একেলগতে মই দি দিওঁ নিজে অলপ দেৰি হেৰি হওক বস্তুটো মিলিব চেষ্টা কৰক তাৰপিছত মই মিলাই দিম আৰু নে কি কয় এনেকৈ চলি থাকিব লাগিব আৰু নে কি কয় এৰা ধৰাৰ মাজতে চ' যোনে ভাবি আছিলে শইকীয়াই খানা বনাব নাজানে এইটো বনাইছে নাই শইকীয়াই খানা হা কি ভাবিছিলে চ' যোনে ভাবি আছিলে ইমান দিন শইকীয়াই খানা বনাব নাজানে শইকীয়া কি বনাই আছে এইবোৰ शइकिया चिकन बना रहा है कि नहीं हाँ देखो चिकन से पानी भी निकल रहा है ऐसे देखो राइस देखो खाना বনাই আছে নাই এতিয়া বনি আছে চিকেনৰ পিছত বনিব পোলাও এতিয়াও বাৰু মোৰ দুটামান বস্তু দিব বাকী আছে বাৰু টিল দেন সেইখিনি বনি থাকক আৰু ধুনীয়াকৈ চিকেন বাবা বনি থাকা দেই ভালকৈ অ'কে মছলাৰ ফেক্টৰী আছে ইয়াত বুলি ক'ব পাৰি আৰু মই এতিয়া লৈ লৈছোঁ টাটা সম্পন্নৰ মছলা আছে চিকেন কিন্তু মই এই MDHৰ মছলা MDHৰ চিকেন মছলাটো অলপমান দি দিওঁ কাৰণ সৰুৰ পৰা কি শুনিছোঁ MDH মছালে শুনি আছোঁ নাই চ' MDHৰ মছলা দিছোঁ ইতিমধ্যে চিকেনটো হৈ গ'ল 15-20 মিনিটমান হৈ গ'ল এনেকৈ উতলি যোৱা মই অলপমান চিকেন মছলা দি দিছোঁ আৰু লাহেকৈ এবাৰ দুবাৰ এনেকৈ হিলাই দিছোঁ বেছি হিলাব পৰা নাই আপোনালোকে গম পাইছে নহয় কেমেৰা আছে নহ'লে মই ধুনীয়াকৈ হিলালোহেঁতেন ভালকৈ ধুনীয়াকৈ হেতাখন হিলাব পাৰিলোহেঁতেন বাৰু যি নহওক এতিয়া আৰু 15 মিনিটছমানৰ ভিতৰত চিকেন হৈ যাব ৰেডি তাৰপিছত মই পোলাও বনোৱা আৰম্ভ কৰিম চ' গাইজ চিকেন ইজ ৰেডি ওলাই দিছোঁ মই ঢাকনি আৰু চিকেনটো কেনেকুৱা হৈছে আপোনালোকে গম পাব আৰু ফাইনেল আউটপুটটো দেখুৱাম কিন্তু इतनी जल्दी भी किया है थोड़ा सब्र कीजिए हैव सम टाइम যেহেতু চিকেন বনি গ'ল এতিয়া পোলাও বনাম পোলাও কাৰণে এনেকৈ কুকাৰটো গৰম কৰি দিছোঁ অলপমান গৰম হওক তাৰপিছত ঘি আৰু ৰিফাইন দিম আৰু তাৰপিছত ষ্টেপ বাই ষ্টেপ আৰম্ভ কৰিম পোলাও বনোৱা বাই দ্য ৱে চিকেন ৰেডি হৈ গৈছে ঘি লৈছোঁ এনেকৈ এতিয়া ঘি অলপ দি লওঁ অলপ গৰম হওক আৰু অলপ দিব লাগিব কাৰণ ঘি দিয়ে গোটেই পোলাওটো বনাব লাগিব নো ৰিফাইন নিদিওঁ মই ৰিফাইন এনেও বেছি ভাল নাপাওঁ কেতিয়াবা দিওঁ বাৰু মিছা কথা নকওঁ এতিয়া ঘিটো অলপমান গৰম হওক অলপমান আৰু অলপ দি দিছোঁ ৰ'ব কুকাৰৰ পৰা ধোঁৱা ওলাই গৈছে বেছি গৰম অভাৰ গৰমো হ'ব দিব নোৱাৰি আজিকালি জুইচি লাগি যায় চান্স থাকে অলপমান অলপমান দি দিছোঁ চেনি কেৰামেল যাতে কালাৰটো হওক অলপ কালাৰটো হ'ব লাগিব ন অলপমান কেৰামেল হওক কালাৰটো ফৰ দ্য কালাৰ তাৰপিছত পিঁয়াজ দিব লাগিব জাষ্ট এ ছেকেণ্ড
দিব পৰা হৈ গৈছে মই পিঁয়াজখিনি দিয়া আৰম্ভ কৰোঁ এয়া পিঁয়াজ লৈছোঁ অলপ অলপকৈ পিঁয়াজ লৈ আছোঁ তেজপাতাটো দিম মই কিন্তু পিঁয়াজ এনেকৈ দিছোঁ পিঁয়াজ যথেষ্ট দিব লাগে আচলতে পোলাওত কিন্তু মই আচলতে পিঁয়াজটো বেছি নাখাওঁ কিন্তু তথাপিও দিছোঁ যিমানখিনি দৰকাৰ হয় এতিয়া পিঁয়াজৰ লগত অলপমান জাষ্ট লাইট ফ্ৰাই অলপ কৰোঁ আৰু মই আপোনাৰ জুইটো বেছি হাই ষ্টিমত নিদিওঁ আৰু আপোনালোকে পাৰিলেও নিদিব আৰু চেনিটো কিয় দিছোঁ আপোনালোকে গম পায় নহয় চেনিটো এইবাবে দিছোঁ কাৰণ চেনিটো দিলে আচলতে কালাৰটো আহে ফুলতে জলকীয়া এক টুকুৰা পৰি গৈছিলে জলকীয়া টুকুৰাটো গুচাই দিলোঁ অলপমান কালাৰটো আহক পিঁয়াজখিনি অলপ ডাৰ্কিছ ব্ৰাউন হৈছে এতিয়া অলপ লাইট ব্ৰাউন হ'ব লাগে তাৰপিছত মই তেজপাত্তাকেইটা দি দিছোঁ আৰু গৰম মছলা অলপমান বেছি নাই দিয়া গৰম মছলা ডালচিনি আৰু ইলাইচি তিনিটা দি দিছোঁ আৰু এই আদা নহৰুখিনি মন কৰিব যে আপুনি নহৰু কম থাকে যাতে আৰু আদাটো বেছি থাকে এইখিনি দি দিছোঁ এতিয়া এইখিনি অলপমান জাষ্ট ফৰ এ ফিউ ছেকেণ্ডছ এনেকৈ মই মিলাব চেষ্টা কৰিছোঁ আই এম ট্ৰাইং টু ষ্টিৰ ইট অলপ দেৰি এনেকৈ মিলাই লওঁ মিলি আছে গোটেইখিনি কালাৰ ব্ৰাউনিছ হৈ গৈছে মই চাউল দিব লাগিব এতিয়া অলপমান চাউল দি দেখাই দিছোঁ বাকীখিনি কেমেৰা বন্ধ কৰি ভালকৈ দিম নহ'লে গম পায়ে নহয় চাউলখিনি মিলালোঁ বঢ়িয়াকৈ দেখাই পাইছে কালাৰটো ধুনীয়া হৈছে অলপ দেৰি এনেকৈ অলপ অলপকৈ ফ্ৰাই কৰি থাকিব লাগিব অ'কে তাৰ আগতে কিন্তু এটা বস্তু মই দিবলৈ পাহৰি গৈছিলোঁ এতিয়া দিওঁ চাওক পোলাও বনালে আপুনি আৰু এইটো চাওক এইটো মই মিঠা পোলাও বনোৱা নাই এইটো নৰ্মেলি চিকেন লগত যোনটো খায় অলপ আপুনি নিমখো দিব লাগিব পোলাওত নিমখটো মেইন বস্তু দেই আৰু চাওক হাতেৰে ডেকা ল'ৰা চাওক হাতেৰে হাত ইউজ কৰি আছোঁ সেইকাৰণে বাকীখিনি আকৌ মিক্স কৰোঁ মই কৈছোঁ পোলাওখিনি ইতিমধ্যে সিজোৱা হ'ল বহুতবাৰ মিক্স কৰিলোঁ ভালকৈ যিমানখিনি ফ্ৰাই কৰিব লাগিছে অলৰেডি ফ্ৰাই হৈ গৈছে চ' এতিয়া মেইন কামটো কৰি দিওঁ চুৱাহা কৰি দিওঁ গৰম পানীখিনি কৰিছিলোঁ এতিয়া গৰম পানীখিনি দিব লাগিব পোলাওত যাতে বস্তুটো মিলি যায় এতিয়া মই ধুনীয়াকৈ যিখিনি চাউল দৰক লাগি গৈছে সেই চাউলখিনি মই মিলাই দিছোঁ গোটেইখিনি মিক্স আপ হৈ গ'ল এতিয়া কুকাৰত লগাই দিওঁ ঢাকনি আৰু ল' ষ্টিমতে বনাই আছিলোঁ ল' ষ্টিম অলপ ষ্টিমটো অলপ বঢ়াই দিছোঁ এটা চিটি মাৰিব লাগিব আৰু এটা চিকেন ইজ ৰেডি ৱাও গোন্ধ বঢ়িয়া ওলাইছে এতিয়া চাওঁ পোলাওটো কেনেকুৱা হৈছে চিকেন দেখুৱালোঁ এতিয়া পোলাও ৰেডি মই পোলাও দেখুৱাম কেনেকুৱা হৈছে এয়া চাওক পোলাও কালাৰ চাওক ৰাইচ কালাৰ চাওক গোটেইখিনি ভাঙি নিদিওঁ বাৰু খাব লাগে আৰু নে কি কয় পোলাও আৰু এয়া চিকেন নিজৰ খানাক নিজে ৰিভিউ দি দিওঁ কেনেকুৱা হৈছে বেয়া হোৱা নাই মানে অলপ চলপ বনাব পাৰোঁ দেখোন মই গম পোৱা নাছিলোঁ ঠিকে আছে নেমু চেপি লৈছোঁ অলপমান পোলাও মোৰ বিৰাট ফেভৰেট হয় চব মিছা নকওঁ এনেকৈ বনাই থাকোঁ মাজে মাজে কেতিয়াবা কিন্তু বহুতে বিশ্বাস নকৰে মই বনাওঁ বুলি বাৰু যি নহওক আজি খানা হৈ গ'ল নিজৰ ৰিভিউ নিজকে দি দিছোঁ চ' ভাল হৈছে বুলি ক'ব এটলিষ্ট খুৱাব পাৰিম আৰু মানুহক মানে খুৱাব পাৰোঁ এটলিষ্ট মানে ধৰক
ইজ্জত চে মানে বেয়াকৈ নোখোৱাওঁ আৰু ভালকৈ বনাই খুৱাওঁ আৰু আপোনালোকেও খাওক ময়ো খানাটো শেষ কৰোঁ আপোনালোকৰ ওচৰত ডাইৰেক্ট শেষ কৰি দিলেও বেয়া লাগে ন অলপমান লাজ কৰিছোঁ আৰু অলপমান টেক কেয়াৰ বাই বাই চাই থাকিব অসমীয়া ৰিভিউ মাষ্টাৰ ধন্যবাদ